Hello guys, welcome to my channel in Phoenix Assam. তো আজি আমি হাজো লৈ যাম, হাজো পোৱা মক্কা আৰু মাধৱ মন্দিৰ। এয়া ইফতার ভাই। গাইস, তো এই জন্য ছিলাম আর টফিক ভাই।
পোৱা মক্কা দৰগাহ শ্বৰীফ হাজো। এয়া পোৱা মক্কাৰ প্ৰৱেশ পথ। পোৱা মক্কা গৌৰাচল পাহাৰৰ একেবাৰে ওপৰত অৱস্থিত। পোৱা মক্কাৰ অৰ্থ কি আপোনালোকে জানেনে? পোৱা মক্কাৰ অৰ্থ হ'ল চাৰিভাগৰ এভাগ। কোৱা হয় ভক্তসকলে ইয়াত প্ৰাৰ্থনা কৰি চাৰিভাগৰ এভাগ ফল লাভ কৰে। এইবাৰ আহিলোঁ হাজোৰ বিখ্যাত মাধৱ মন্দিৰলৈ। এয়া মাধৱ মন্দিৰৰ কাষৰীয়া ডাঙৰ মাধৱ পুখুৰী। এই পুখুৰীটো কাছ আৰু মাছৰ বাবে বিখ্যাত। আপোনালোকে দেখিব পাৰিছে কাছ চোৱাৰ বাবে ভিৰ। এইবোৰে হৈছে মাধৱ মন্দিৰৰ বিখ্যাত কাছ।
হয়গ্ৰীৱ মাধৱ মন্দিৰ। মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। এয়া এনেকৈ চিৰিৰে বগাই যাব লাগিব। বৰ্তমানৰ পৰিস্থিতি অনুসৰি ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখা হৈছে। সেইকাৰণে আপোনালোকক বাহিৰৰ পৰা দৃশ্যটো দেখালোঁ।